Good morning, friends. মই শুভজিত দাস। মই তোমালোকক আজিৰ পৰা ক্লাছ 9-10 সায়েন্স আৰু মেথছৰ কিছুমান মেথছৰ টপিকবোৰ আপোনালোকক শিকাম। আজি মই টপিকটো বাছি লৈছোঁ ক্লাছ 10ৰ প্ৰতিসৰণ আৰু প্ৰতিসৰণ। ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 10টো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বুলি আছে। আৰু এটা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এতিয়া আমি প্ৰথমে পঢ়িম পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলন মানেনো কি চাব লাগিব। গতিকে চোৱা, প্ৰথমে আমি পোহৰ ধৰি লৈছোঁ এইফালে ধৰা গোটেই বায়ু আছে। কৈছোঁ এইফালে এই মিডিয়ামটো হ'ল বায়ুৰ মাধ্যম, ঠিক আছে। আৰু ধৰি লৈছোঁ মই এইটো এটা বৰ্ডখন এটা ধৰা এইফালে, আৰু বৰ্ডখনৰ পাছলৈকে এটা বক্স আছে। বক্সটোত ধৰা পানী আছে। তাৰমানে এই বৰ্ডখনৰ পাছফালৰ যিটো বক্স আছে, ধৰি লৈছোঁ এনেকৈ তোমালোকে অলপ কল্পনা কৰিব লাগিব। আৰু এইবিলাক চায়েন্সটো অলপ কল্পনা কৰিব লাগে, ইমেজিনেশ্যনৰ বস্তু অলপ। এই পাছফালে ধৰা এনেকৈ এটা বক্স আছে, এনেকৈ বক্স গৈছে, বক্সটোত গোটেই পানী আছে, তাৰমানে একুৰিয়ামৰ নিচাকৈ পানী আছে। এতিয়া পোহৰৰ ৰশ্মি যদি তুমি টৰ্চ এটা লৈ পেলাই এইফালে বায়ুৰ মাধ্যমৰ পৰা এটা টৰ্চ মাৰি দিয়া, তাৰমানে পোহৰ ৰশ্মি বায়ুৰ পৰা আহি এইখন এইফালে মানে বায়ুৰ পৰা আহি পেলাই ইয়াত পৰিব, আৰু সেইফালে কি আছে পানী। এতিয়া পোহৰ ৰশ্মি বায়ুৰ পৰা আহি পেলাই এই পানীৰ আৰু বায়ুৰ যিটো কি বুলি ক'ম, এইটো বাউণ্ডৰীটো মানে খন্দিখন বুলি কয়। বায়ু আৰু পানী মাধ্যমৰ এইখন হ'ব খন্দিখন, মানে বাউণ্ডৰী। ইয়াত যেতিয়া আহি পেলাই পৰি পেলাই কি হ'ব, এই যিখিনি পোহৰ ৰশ্মি আহিব, এই পোহৰ ৰশ্মি তিনিটা পাৰ্টত ভাগ হৈ যায়। কেইটা পাৰ্টত ভাগ হৈ যায়? তিনিটা পাৰ্টত। এই কেনেকৈ হয়? পোহৰ ৰশ্মিবোৰ আহি পেলাই ইয়াত পৰে, তাৰে ধৰা এটা পাৰ্ট কি হয়, পোহৰ ৰশ্মি যিমানখিনি আহিছে, সেই বায়ু মাধ্যমৰ পৰা যিখিনি পোহৰ ৰশ্মি আহিছে, পোহৰ ৰশ্মি তাৰে এটা পাৰ্ট কি হ'ব, আকৌ নিজৰ আগৰ যিটো মাধ্যমৰ পৰা আহিছে সেই মাধ্যমলৈ উভতি যাব এটা পাৰ্ট। আৰু এটা পাৰ্ট কি হ'ব, সেই যিটো এইটো তাৰ পিছৰ যিটো মাধ্যম, বায়ু মাধ্যমৰ পৰা আহিছে নহয়, এইটো পানীৰ মাধ্যম আছে নহয় পিছফালে, সেই পানীৰ মাধ্যমলৈ পাৰ হৈ যাব। আৰু তাৰে এটা পাৰ্ট কি হয়, এই মাধ্যমটোৰ সন্ধিখনত কি হয়, শোষিত হৈ যাব, মানে ইয়াতেই শোষণ হৈ যাব। আৰু সেই শোষণ কৰি ল'ব এই মাধ্যম দুটাৰ সন্ধিখনত শোষিত হৈ যাব। এতিয়া এই পোহৰ ৰশ্মি যি মাধ্যমৰ পৰা আহিছে, ইয়াত হ'ল যি মাধ্যম, মানে ইয়াত যিটো মাধ্যম হ'ল ইয়াত বায়ুৰ মাধ্যমৰ পৰা আহি আকৌ যদি বায়ুৰ মাধ্যমলৈ উভতি আহে, এই যিটো পৰিঘটনা, যে বায়ুৰ পৰা আহি পেলাই বায়ুৰ মাধ্যমলৈ উভতি আহিলে, এই পৰিঘটনাটোক কওঁ আমি পোহৰৰ প্ৰতিফলন। ঠিক আছে, বুজি পাইছেনে? বায়ু মাধ্যমৰ পৰা আহিছে আৰু বায়ু মাধ্যমলৈ ঘূৰি গৈছে। গতিকে এই পোহৰৰ এইটো কি কয়, পৰিঘটনা, এই ফেনমেননটো ইংলিছত ফেনমেনন বুলি কয়। ইয়াক কয় পোহৰৰ প্ৰতিফলন। আৰু কি হৈছে, এইটো এটা পাৰ্টহে ঘূৰি গৈছে, তাৰে আৰু দুটা পাৰ্ট থাকিল, এটা পাৰ্টটো শোষিত হৈ যায়, আৰু এটা পাৰ্ট কি হয়, পানীৰ মাধ্যমলৈ, মানে পিছৰ যিটো মাধ্যম আছে, আৰু পানী কেতিয়াবা কেৰচিন তেল, কিবা মিঠাতেল, বিভিন্ন ধৰণৰ বেলেগ মাধ্যম, আৰু য'ত পানী মানে য'ত পোহৰ পাৰ হ'ব পাৰে, স্বচ্ছ মাধ্যম, যি মাধ্যমৰ মাজেৰে পানী পোহৰ পাৰ হৈ যায়, তাক স্বচ্ছ মাধ্যম বুলি কয়। এতিয়া কি হয়, পিছৰ যিটো মাধ্যমলৈ গুচি যাব, পোহৰ ৰশ্মি আহিছে, বায়ুৰ পৰা আহিছে, পানীৰ মাধ্যমলৈ যে গুচি যাব, পাৰ হৈ যাব, গতিকে সেই পৰিঘটনাটোক আমি কওঁ পোহৰৰ প্ৰতিসৰণ। গতিকে এতিয়া চোৱা, মই এতিয়া বৰ্ডত আঁকি পেলাই বুজাব বিচাৰিছোঁ তোমালোকক। এতিয়া পোহৰৰ প্ৰতিফলনৰ বিষয়ে কৈ লওঁ মই আগতে। এইটো ধৰি লোৱা এটা মাধ্যমৰ সন্ধিতল, যে দুটা মাধ্যমৰ সন্ধিতল। এইফালে ধৰা কি আছে, এইফালে আছে আমাৰ পানী, এইটোত কি আছে, পানী, এইটো হ'ল পানীৰ মাধ্যম, এইটো হ'ল কি আমাৰ পানীৰ মাধ্যম, ঠিক আছে। আৰু এইটো ধৰি লোৱা বায়ুৰ মাধ্যম বুলি ধৰি লওঁ, বা শূন্য বুলি ধৰি ল'ব পাৰা। এইটো হ'ল পানীৰ মাধ্যম, এইটো ধৰ বায়ু। এতিয়া কি হ'ল, ধৰি লোৱা এইটো এটা পইণ্ট এ পইণ্ট, আৰু এই পইণ্টৰ পৰা ধৰি লোৱা পোহৰ ৰশ্মিটো নিৰ্গত হৈছে, মানে টৰ্চ লাইট কিবা যিকোনো পোহৰ উৎস দি পেলাই তুমি পোহৰ ক্ৰিয়েট কৰিব পাৰা। ইয়াত পোহৰ ৰশ্মি ইয়াৰ পৰা কি নিৰ্গত হৈছে, পোহৰ ৰশ্মি যেতিয়া বায়ুৰ পৰা এনেকৈ আহি পেলাই বায়ু আৰু পানীৰ সন্ধিতলত পৰিব, এতিয়া মই কি কৈছিলোঁ, তিনিটা পৰিঘটনা ঘটে, তিনিটা পাৰ্ট হৈ যায়। এই যিমানখিনি হেৰি আহিছে, পোহৰ ৰশ্মি আহিছে, তাৰে এটা পাৰ্ট কি হয়, উভতি যায়। আৰু সেই উভতি যোৱা যিটো পৰিঘটনা, তাক আমি কি কৈছিলোঁ, পোহৰৰ প্ৰতিফলন। গতিকে এইটো
এইটো পোহৰৰ প্ৰতিফলন হৈছে আৰু তাৰে এটা পাৰ্ট এনেকৈ আহি যাব ইফালে ঠিক আছে এইটো মই পিছত পঢ়িম আমি এতিয়া এই যিডাল ৰশ্মি উৎসটোৰ পাইছে এই ৰশ্মিডালৰ নামটো হ'ল ইয়াক কয় আপতিত ৰশ্মি আপতিত কি ৰশ্মি এইডালৰ নাম হ'ল আপতিত ৰশ্মি আৰু পোহৰৰ ৰশ্মি এই যেতিয়া ইয়াৰ খণ্ডিথলত দুটা মাধ্যমৰ খণ্ডিথলত পৰি পেলাই আকৌ উভতি যাব যিটো পইণ্টত পৰিবহি মানে যিটো পইণ্টত পৰি পেলাই প্ৰতিফলিত হ'ব সেই পইণ্টটোৰ নাম হ'ল এই বিন্দুটোৰ নাম হ'ল আপতন বিন্দু আপতন বিন্দু আৰু এই উভতি যোৱা ৰশ্মিডালক আকৌ মাধ্যমলৈ উভতি যোৱা ৰশ্মিডালক এইডালক কয় প্ৰতিফলিত ৰশ্মি এইডালক কয় প্ৰতিফলিত কি ৰশ্মি প্ৰতিফলিত ৰশ্মি তাৰ পাছত এতিয়া আমি এটা কাম কৰিব লাগিব এতিয়া এইকেইটা গোটেইকেইডাল জনা হ'ল ন এতিয়া আমি এতিয়া যদি ধৰি লওঁ এই আপতন বিন্দুত এই আপতন বিন্দুটো হ'ল আপতন বিন্দু এই আপতন বিন্দুত যদি আমি এটা লম্ব আঁকো এনেকৈ আকৌ লম্ব এডাল যদি লম্ব আঁকো এই লম্বডালৰ নাম হ'ব এই লম্বডালক কোৱা হয় অভিলম্ব কি অভিলম্ব ঠিক আছে এইডাল লম্বডালৰ নাম কি অভিলম্ব আৰু দুটামান ইয়াত টাৰ্ম আছে টাৰ্মকেইটা তোমালোকে জানি লোৱা এই অভিলম্ব আৰু এই আপতিত ৰশ্মিয়ে যিটো কোণৰ উৎপন্ন কৰিছে যিটো কোণ সৃষ্টি কৰিছে কোনটো কোণ এইটো কোণ চোৱা এয়া হ'ল আপতিত ৰশ্মি আৰু এডাল অভিলম্ব এই কোণটো সৃষ্টি কৰিছে এই কোণটোৰ নামটো হ'ল ইয়াক কয় আপতন কোণ মনত ৰাখি যাব টাৰ্মবিলাক আপতন কি কোণ একো ইমান টান নহয় এইডাল আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণটো হ'ল আপতন কোণ আৰু এইটো হ'ল আপতন বিন্দু আৰু এই আপতন কোণটোক একচুৱেলি আমি আই আখৰে বুজাওঁ ইংলিছত এই আপতন কোণক ইনচিডেণ্ট এংগল বুলি কয় সেইটো মানে আই আখৰে বুজায় আৰু এই প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বই যিটো কোণ সৃষ্টি কৰে কোনটো কোণ সৃষ্টি কৰিব এইডাল হ'ল অভিলম্ব আৰু এইডাল হ'ল প্ৰতিফলিত ৰশ্মি কোনটো কোণ সৃষ্টি কৰিব এই কোণটোৰ নাম হ'ল কি এইটোৰ নাম হ'ল কি কোণ হ'ব বাৰু গেছ কৰাচোন এইটো যদি আপতন কোণ হয় য়েছ এইটো প্ৰতিফলন কোণ এইটো হ'ল কি প্ৰতিফলন কোণ ঠিক আছে এইটো হ'ল প্ৰতিফলন কোণ আৰু ইংলিছত কয় ৰিফ্লেক্টেড এংগল সেইটো কাৰণে ইয়াত আৰ আখৰে বুজায় কি আখৰে বুজায় আৰ আখৰে বুজায় স্মল আৰ আখৰে বুজায় আৰু স্মল আৰ আখৰটোৰ দ্বাৰা এই কোণটো বুজায় আৰ বুজিছে নাই গতিকে এইখিনি আছিলে প্ৰতিফলনৰ আৰু কিছুমান এইবিলাক টাৰ্মবিলাক মনত ৰাখিব লাগিব তোমালোকে আৰু এতিয়া কথাটো হ'ল এইকেইটা টাৰ্ম মনত ৰাখিলে নহয় এতিয়া আমাৰ প্ৰশ্ন হ'ল এতিয়া যে প্ৰতিফলন কেতিয়া ঘটে প্ৰতিফলনৰ সূত্ৰ দুটা কি তাৰমানে প্ৰতিফলন কেতিয়া ঘটিব আৰু এইবোৰ কেনেকুৱা ধৰণৰ সিহঁতৰ মাজত সম্পৰ্ক হ'ব এই কোণটো এইটো কোণটোৰ মাজত কি সম্পৰ্ক হ'লে এই প্ৰতিফলন ঘটিব আৰু সিহঁতৰ আৰু কিছুমান সম্পৰ্ক আৰু এই কেনেকৈ হ'লে প্ৰতিফলন ঘটিব তাৰ বিষয়ে আমি চাই লওঁ আহা আৰু সেইকেইটাকে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয় আৰু সূত্ৰকেইটা হ'ল মই লিখি দিছোঁ কিতাপতো আছে মই কৈ দিছোঁ কিতাপত তোমালোকে লিখি ল'বা কিতাপত আছে মই খালি বুজাই দিছোঁ ইয়াত কাৰণ বেছি দীঘলীয়া কৰিব নোৱাৰি ভিডিঅ'টো চোৱা মই সেইটো এটা খুব কম সময়তে সমাপ্ত কৰিব বিচাৰিছোঁ গতিকে এইটো চোৱা এতিয়া তোমাক যদি প্ৰশ্ন কৰে যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ কেইটা কি বা তেনেকৈ ক'ব যে পোহৰৰ প্ৰতিফলন কেতিয়া ঘটে তেতিয়া ক'ব লাগিব যে প্ৰথম কথাটো হ'ল পোহৰৰ প্ৰতিফলন ঘটিবলৈ কাৰণে এক নম্বৰটো হ'ল এই কোণটো কি আছিলে আমাৰ আপতন কোণ আৰু এইটো কোণ কি আছিলে প্ৰতিফলন কোণ এইকেইটা সদায় সমান হ'ব লাগিব আপতন কোণ ইকুৱেল টু প্ৰতিফলন কোণ তাৰমানে এইটো এক নম্বৰ এইটো চৰ্ত এই চৰ্তটো মানি চলিলেহে প্ৰতিফলন ঘটিব এইটো হ'ল প্ৰথম চৰ্ত আৰু তোমাৰ দ্বিতীয় চৰ্তটো হ'ল কি এই আপতিত ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা যিটো অভিলম্ব এইকেইডাল একে সমতলত থাকিব লাগিব তাৰমানে কি এই একে সমতল মানে এইডাল দেখিছে নাই এই প্ৰতিফলিত ৰশ্মিডাল ইয়াত আহিছে অভিলম্বডাল আৰু আপতন বিন্দু এইবিলাক চব একে সমতলত আছে তাৰমানে ধৰা এই পোহৰ ৰশ্মি ধৰা এনেকৈ আহি পেলাই ইয়াত পৰিলে ঠিক আছে উভতি এনেকৈ গ'ল এতিয়া তোমাক বুলি কৈছোঁ মই আপতন বিন্দু বোলে সেই পানীৰ ভিতৰত আছে সেইফালে আছে তো তেতিয়াহ'লে কি হ'ল একেখন সমতলত নাথাকিল নহয় এইখন সমতলত থাকিব লাগিছিলে পোহৰ ৰশ্মি আহি পেলাই ইয়াত পৰিছে উভতি গৈছে ইয়াত মই ক'লোঁ আপতন বিন্দুটো সেই পানীৰ ভিতৰত আছে পিছফালে সেইটোতো নহ'ব তাৰমানে আপতন বিন্দুটো ইয়াতেই থাকিব লাগিব
তাৰমানে এখন সমতলত থাকিব লাগিব। এইখন এখন সমতল নহয়, এনেকুৱা এখন সমতলত থাকিব লাগিব। এইকেইটা হ'ল প্ৰতিফলন ঘটাৰ দুটা কম্পালচৰি চৰ্ত বা প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয় এইকেইটাকে। গতিকে আশা কৰোঁ তোমালোকে বুজি পালা, আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে মোক সুধিব পাৰা, ঠিক আছে, কমেণ্ট কৰিব পাৰা। আৰু আমাৰ ঠিক আছে, আজিলৈ হৈছে আৰু ঠিক আছে।